আছে ইয়াত আমি চেপা সদিক সেয়া বস্তা পাতি থৈছোঁ চেপা সদিক বস্তা এই যদি পানী সোমাব আৰু সৈ তাত মাছ ৰখি যাব আৰু এই যদি পানীটো ওলাই গৈছে আৰু পানীটো আহিছে ইয়াৰ পৰা এই যদি পানীটো আহিছে এখন প্ৰকাণ্ড বিল ইয়াত ডাঙৰ ডাঙৰ মাছ থাকে কিন্তু আমাৰ ইয়াত ডাঙৰ মাছ ধৰাৰ বুদ্ধি নহয় আমাৰ সৰু মাছ ধৰা বুদ্ধিহে ইয়াত আপোনাৰ পানীটো এতিয়া যাব আৰু এতিয়া ওলাই যাব আৰু ইয়াত মাছটো সোমাব এতিয়া আমি ইয়াক 2-3 ঘণ্টাৰ কাৰণে ৰখি দিওঁ আৰু মাছ যদি আহিবলৈ ল'ব আৰু সোমাব আপোনালোকক দেখাই আছোঁ মাছ কিমান সোমালে বা সোমালে নাই ভিডিঅ'টো শেষলৈকে চাই দিব